মাতৃদৈত্যকীর গর্ভজাতময় যশোদাৰ কোমল কোলা লালিত পালিত হৈ বৃন্দাবনৰ মাজে মাজে ধেনুচাৰী বংশীৰী নিচানত গোপীকুল বাউলী কৰা ময়ে কৃষ্ণ এইবাৰ পাইছিলোঁ নিমন্ত্ৰণ ভাৰত যুদ্ধত কৌৰৱ
পাণ্ডৱ উভয় পক্ষত ছল কৰি কপট নিদ্ৰাত পাণ্ডৱৰে পক্ষ মই কৰিলো গ্ৰহণ। মোৰেই এক ঐক্যখিনি নাৰায়ণ সেনা দুৰ্যোধনৰ ইচ্ছামতে কৌৰৱক কৰিলো প্ৰদান। আৰু অৰ্জুনৰ ৰথৰ সাৰথি হৈ অৱতীৰ্ণ হলো ধৰ্মক্ষেত্ৰ কুৰুক্ষেত্ৰৰ ৰণ প্ৰাংগণত। ধৰ্মযুদ্ধৰ পৰিসমাপ্তিৰে অনাচাৰ অধৰ্মক কৰি মহিমূৰ ধৰ্ম ৰাজ্যৰ মই কৰিম স্থাপন। ভাৰতৰ প্ৰবল প্ৰতাপী মদ গৰ্বী ৰাজা দুৰ্যোধন শক্তিহীন ভাতৃহীন হৈ গণিছে প্ৰমাদ। কুৰুকুলৰ মন্ত্ৰণাদাতা মানৱ জন্মৰ প্ৰহেলিকা প্ৰতিশোধ অনলেৰে দগ্ধ শকুনিৰো জীৱন নাটৰ হব অৱসান। এই সমৰত দুষ্টক দমন শান্তক পালনৰ বাবে যুগে যুগে নানা ৰূপে আমি হওঁ অৱতাৰ। কৃষ্ণয় বাসুদেবায় হৰে পৰমাত্মনে প্ৰণত কেশনাশয় গোবিন্দায় নমো নমঃ। যাওঁ জগতবাসীৰ কল্যাণৰ বাবে ভকতৰ মনোবাঞ্ছা পূৰণৰ উদ্দেশ্যে ভক্তি লীলা কৰোঁ আৰম্ভণ।